Apache RTR 160 4B তো ফার্স্ট ওনার না সেকেন্ড ওনার আছে তো প্রাইস কিমান রাখিছে এন্ট্ৰক 125 BS4 এর আছিল 10000 মান MT15 ভার্জন 1 মানে অলপ মডিফাই কৰিছে এইখন কিন্তু বাৰু BS6 এর এক বছর হইছে তো ফার্স্ট ওনার না সেকেন্ড ওনার ফার্স্ট ওনার হয় তো প্রাইস কিমান রাখিছে মানে বহুত দুনিয়া এটা প্রাইস আস্কিং কৰিছে আপোনালোকে কিন্তু পারচেজ কৰিব পাৰে R15 ভার্জন 3 এক বছর হয়েছে সব কন্ডিশন আপনাদের দেখা পাই আছে অলপ সরু সুরা দাগি তো রান কিমান হয়েছে 8000 ফার্স্ট ওনার মানে বেশিরভাগ বাইক ফার্স্ট ওনার হয় MT15 এর যিমানখিনি প্রাইস রাখিছে এটো মানে সেম প্রাইসে রাখিছে অলপ কিবা ডিসকাউন্ট কৰিব মানে ফিক্স প্রাইস খুজা নাই নেগোশিয়েবল হাতমা বয়ক সব একদম মানে নতুনৰ দৰে হৈ আছে মানে আনটাচ কন্ডিশন মানে নেক্সট শোরুম কন্ডিশনত হৈ আছে 22000 রান হয়েছে তো প্রাইস কিমান রাখিছে আপোনালোকে তো ইয়ামাহাৰ এটো কি আছিল মানে 22087 কিলোমিটার রান হয়েছে তো প্রাইস কিমান রাখিছে আপনাদের 20000 টাকা মানে চ্যালেঞ্জিং প্রাইস রাখিছে 30000 1900 BS4 রান হয়েছে 20000 কালার একদম মানে অরিজিনাল হয়ে আছে তো પછી ডিসকাউন্ট করে মানে কিমানত লাভ সব যদি ভাবি আছে সোয়ালিক স্কুটি দিন তো পারচেজ কৰিব পাৰে আৰু বাজাজ পালসার NS 200 ডুয়েল ডিস্ক পাই আপোনালোকে 15000 16000 আজিকালি পালসার 150 মানে সেকেন্ড হ্যান্ড কমে দেখা পাই আছো সাউন্ড এক্সজস্ট সব ওকে না সব অরিজিনাল মানে জেনুইন পার্টস তো এইখনো এভেঞ্জার 220 মানে 15 আমার বরপেটার মানে টি সিরিজৰ হয় 2900 রান অলমোস্ট 3000 রান হইছে রয়্যাল এনফিল্ড ক্লাসিক 350 স্পোকৰ হয় সব আর রান হইছে 16000 কালার টু সব একদম মানে মজা লাগিছে তো প্রাইস কিমান বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল ShariaN মাসুদ মই বর্তমান আছো SS মোটরসন মানে মোক বহুতে কমেন্ট কৰি আছে ফোন কৰি আছে মেসেজ কৰি আছে SS মোটরসৰ নিউ স্টক দেখুৱাব লাগে মানে SS মোটরস হল সেকেন্ড হ্যান্ড বম ডাঙৰ মানে নেক্সট লেভেল মানে মাইন্ড ব্লোয়িং বাইক ডিলার হয় মানে SS মোটরসত আপোনালোকে সকলো ব্র্যান্ডৰ সকলো বাইক এভেইলেবল পায় তো সেইকাৰণে মই আহিছো বৰপেটা জনিয়াত থকা SS মোটরসত জনিয়া বজাৰ আৰু এইটো হল এয়ারটেল টাৱাৰ আৰু এই টাৱাৰৰ তলতে আছে SS মোটরস আপোনালোকৰ ভার্জন 3 ব্লু কালার লাগে ব্ল্যাক কালার লাগে রয়্যাল এনফিল্ড লাগে তারপর গ্লেমার লাগে এইটো স্প্লেন্ডার গ্লেমার লাগে MT15 লাগে মানে এইটো অলপ মডিফাই কৰিছে MT15 মানে দেখাত মজা চাওক মানে বহুত মানে নেক্সট লেভেল বনাইছে মডিফাই কৰি ক্লাসিক লাগে এভেঞ্জার লাগে গ্লেমার লাগে মানে সব বাইক এভেইলেবল আছে সব বাইক চাওক সব মানে হেভি স্টক মানে হেভি কালেকশন সব কালেকশন চাওক এবাৰ কালেকশন মাইন্ড ব্লোয়িং মোটরসৰ অনার আছে হয় নমস্কাৰ মই মানে একদম কোম্পানী ওয়াইজ বাইক দেখুৱাবলৈ চেষ্টা কৰিম যেনেকুৱা ধৰকচোন ফাৰ্ষ্টত হিৰোৰ বাইক দেখুৱাম তাৰপিছত TVSৰ বাইক দেখুৱাম তাৰপিছত মানে বাজাজৰ বাইক দেখুৱাম তাৰপিছত ইয়ামাহাৰ বাইক দেখুৱাম মানে এনেকুৱা মানে কোম্পানী ওয়াইজ দেখুৱাবলৈ চেষ্টা কৰিম মানে উল্টা পাল্টা উল্টাকৈ দেখুৱালে মানে আপোনালোকৰো মানে অলপ লাগে আৰু বৰিং লাগে মোৰো বৰিং লাগে তো সেইকাৰণে ভাবিছোঁ একদম মানে চিৰিয়েল বাইক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো চাই দিয়ক মানে অলপ স্কিপ নকৰাকৈ তো ফাৰ্ষ্টত আপোনালোকক মই মানে TVSৰ বাইক দেখুৱাবলৈ ওলাইছোঁ তো দাদা আছে দাদা একদম মানে ফুলি প্ৰাইচ লিষ্ট দিবলৈ চেষ্টা কৰিব TVS Apache RTR 160 4B BS4 আছিল না BS6 তো রান কিমান হৈছে এইখনৰ তো ফার্স্ট ওনার না সেকেন্ড ওনার ফার্স্ট ওনার একদম মানে চালিয়া কন্ডিশনত হৈ আছে তো প্রাইস কিমান রাখিছে 90000 টাকা প্রাইস রাখিছে একদম মানে মজাৰ কন্ডিশনত হৈ আছে মানে কাগজ পাতি সব ওকে মানে ডিলাৰৰ পৰা কাগজ পাতি কৰি দিব না এক্সট্ৰাকে কাগজ পাতিৰ কাৰণে আকৌ চাৰ্জ দিব লাগিব ডিলাৰৰ পৰা মানে সব কৰি দিব আপোনালোকে টকা দিয়ক আৰু লৈ যাওক এই সুন্দৰ ফ্ৰেশ বাইক মানে সব কন্ডিশন মানে লাজবাব কন্ডিশনত হৈ আছে তো ইয়াৰ পিছত TVSৰ আছে এন্ট্ৰক 125 একদম মানে চালিয়া কন্ডিশনত হৈ আছে মানে চাব লগা নাই আৰু যদি ভাবি আছে এন্ট্ৰক লম BS4 আছিল না BS6 আছিল BS4 আছিল ন তো রান কিমান হৈছে 10000 মান রান হৈছে তো প্রাইস কিমান ৰাখিছে 60 মানে একদম মজাৰ প্রাইস ৰাখিছে বৰ্তমান যদি আপোনালোকে এন্ট্ৰক ল'ব যায় মিনিমাম 1,10,000 মান পৰি যায় তো 60 আপোনালোকে লৈ যাব পাৰে আৰু BSৰ কালেকশন বৰ্তমান কম আছে তো কালেকশন আৰু আহি আছে না আৰু আহি আছে এটো অলপ মানে হোন্ডাৰ বাইক স্কুটি চাই লওক তো এটো হল হোন্ডা শাইন কিমানৰ আছিল 17 না 18 3 বছৰ হৈছে অলমোস্ট তো রান কিমান হৈছে যেহেতু এনালগ প্লাস ডিজিটাল মিটার পায় রানটো মই চাই ক'ব নোৱাৰিলোঁ 30000 মান রান হৈছে তো 60000 প্রাইস ন
বৰ্তমান নতুনত কিমান 1 লাখ মান নতুনত পৰি যায় কিন্তু মাইলেজ আপোনালোকে প্ৰায় 65ৰ ওপৰত পাব মাইলেজৰ কথা আৰু ক'ব নালাগে মানে চাইন মানে হোণ্ডাৰ ইঞ্জিন ৰিফাইন হয় মানে অলপত একো নাই কম্বাইন ব্ৰেকিং চিষ্টেম পায় চাওক অলপ সৰু সুৰা দাগি নাই কোনো ধৰণৰ মামৰ লগা নাই কোনো ধৰণৰ মানে স্ক্ৰেচ নাই মানে লক আৰু চলক তো ইয়াত আছে হোণ্ডা এক্টিভা 5G কিমান চনৰ আছিল 20 চন না 19 BS4 তো এইখনৰ তো আপোনালোকে এনালগ প্লাছ ডিজিটেল মিটাৰ পায় 12,000 ৰানিং হৈছে বাৰ কণ্ডিশ্যন চাওক না মানে একদম মানে নতুনৰ দৰে হৈ আছে অলপ সৰু সুৰা দাগি নাই 65 প্ৰাইচ আৰু এইখন কি আছে এক্টিভা 4G মানে এইটোৰ মানে এইটো সৰু বাইক হয় তো এইটো ৰান হৈছে 15,000 সামথিং তো ফাৰ্ষ্ট অনাৰ আছিল না ছেকেণ্ড অনাৰ ফাৰ্ষ্ট অনাৰ মানে বেছিভাগ বাইক ইয়াত মানে আপোনালোকে ফাৰ্ষ্ট অনাৰে পায় তো প্ৰাইচ কিমান লাগিছে 50,000 প্ৰাইচ লাগিছে এইটো হ'ল হোণ্ডা এক্টিভা 4G তো এইটো ৰান হৈছে 24,000 তো প্ৰাইচ কিমান লাগিছে 50,000 মানে কোনো ধৰণৰ ব্লকৰ কাম নাই কোনো ধৰণৰ টায়াৰৰ কাম নাই কোনো ধৰণৰ ব্ৰেকিঙৰ কাম নাই মানে লক মানে তেল ভৰক আৰু চলক তো আৰু হোণ্ডাৰ বাইক এভেইলেবল আছে না বৰ্তমান এইকেইটাই আছে ন তো এতিয়া আপোনালোকে অলপ হিৰোৰ বাইক চাই লওক তো ইয়াত চাওক মানে হিৰো ছুপাৰ স্প্লেণ্ডাৰ তো কিমান চনৰ আছিল ছুপাৰ স্প্লেণ্ডাৰখন 18 তো ইয়াত চাওক মানে ৰান হৈছে 20,000 কালাৰ একদম মানে অৰিজিনেল হৈ আছে কোনো ধৰণৰ সৰু সুৰা দাগি নাই মানে ফাৰ্ষ্ট অনাৰ আছিল ন ফাৰ্ষ্ট অনাৰ মানে বেছিভাগ বাইক মানে ফাৰ্ষ্ট অনাৰ প্ৰাইচ ৰাখিছে কিমান 65 প্ৰাইচ ৰাখিছে মানে লক আৰু চলক তো এইটো হ'ল হিৰো গ্লেমাৰ তো এইখনৰ প্ৰাইচ কিমান 65 মানে প্ৰাইচ ৰাখিছে 65 মানে গ্লেমাৰৰ বহুত ডিমাণ্ড যদি আপোনালোকে এইটো বাইক যদি আজি 65 দিয়ে পাৰ্চেছ কৰে 3 বছৰ পিছত আকৌ মানে 65 বিক্ৰী কৰিব পাৰিব হিৰো এক্সট্ৰিম ন এক্সট্ৰিম 200R মানে 200 CCৰ হয় বহুত মজাৰ বাইক হয় তো 12,000 চলিছে তো BS6ৰ ন BS6ৰ তো প্ৰাইচ কিমান লাগিছে Price to 75,000 প্ৰাইচ ৰাখিছে ABS ব্ৰেকিং চিষ্টেম এইটো কি BS6ৰ না BS4ৰ BS6ৰ হিৰো গ্লেমাৰ তো ৰান কিমান হৈছে 4,000 মানে নতুনৰ দৰে হৈ আছে বাপ তো প্ৰাইচ কিমান ৰাখিছে 75 প্ৰাইচ ৰাখিছে ন তো ইয়াত আৰু হিৰো গ্লেমাৰ আছে তো এইখনৰ প্ৰাইচ কিমান 70 ন তো 25,000 ৰান হৈছে কাগজ পাতি চব অকে কোনো ধৰণৰ এক্সিডেণ্টেল নহয় কোনো ধৰণৰ সৰু সুৰা দাগিও নাই আপোনালোকে এবাৰ চাই লওক নিক চকুৰে চাই লওক কণ্ডিশ্যন আপোনালোকে দেখাই পাই আছে তো 75 প্ৰাইচ ন 70 এণ্ড এইটো হ'ল ছুপাৰ স্প্লেণ্ডাৰ ৰান হৈছে 15,000 চাওক একদম চালিয়া কণ্ডিশ্যনৰ হৈ আছে মানে একদম নতুনৰ দৰে হৈ আছে অলপ সৰু সুৰা দাগি নাই যদি ভাবি আছে ছেকেণ্ড হেণ্ড বাইক পাৰ্চেছ কৰিম তো পাৰ্চেছ কৰিব পাৰে আৰু মানে নতুনৰ দৰে হৈ আছে মানে নতুন যি কণ্ডিশ্যনত পাব এণ্ড ছেকেণ্ড হেণ্ড সেই একেই কণ্ডিশ্যনত হৈ আছে প্ৰাইচ ৰাখিছে কিমান 72 নেগচিয়েবল প্ৰাইচ ন মানে কিবা এটা ডিছকাউণ্ট কৰিব যদি এই বাইক আপোনালোকে পাৰ্চেছ কৰিবলৈ আহে তো এইটো আৰু এটা গ্লেমাৰ তো 2 বছৰ হৈছে ন ৰেজিষ্ট্ৰেশ্যনটো কৰ আমিনগাঁৱৰ ৰেজিষ্ট্ৰেশ্যন হয় আপোনালোকে চাই লওক তো একদম মানে নতুনৰ দৰে হৈ আছে কণ্ডিশ্যন আৰু ক'ব নালাগে চাওক 5 বছৰৰ ইনষ্টল কৰা আছে ন গোটেইকেইটা 5 বছৰৰ ইনষ্টল কৰা আছে না বেছিভাগৰে 5 বছৰৰ ইনষ্টল কৰা আছে যদি ইনষ্টল ফেল থাকে কৰি দিব আপোনালোকে ন তো চাওক তো প্ৰাইচ কিমান লাগিছে 72 এণ্ড এইটো BS6ৰ আছিল ন 7,000 ৰান তো প্ৰাইচ ৰাখিছে 70,000 ন তো নতুন কিমান আহে বৰ্তমান 1 লাখ নতুনত মানে 1 লাখ আহি যায় আৰু তো হিৰোৰ এইটো হ'ল ডেষ্টিনি 125 তো বহুত মজাৰ স্কুটি হয় মানে হিৰো ইণ্ডিয়াৰ মানে নাম্বাৰ 1 মটৰচাইকেল কোম্পানী হয় তো এইটো ৰান কিমান হৈছে ডেষ্টিনি 120 17,000 ৰান হৈছে তো প্ৰাইচ কিমান লাগিছে আপোনালোকে 45,000 প্ৰাইচ ৰাখিছে ডিছকাউণ্ট কৰি মানে কিমানত ওলাব 42 মানত মানে ওলাই যাব আৰু চাওক যদি ভাবি আছে ছোৱালীক স্কুটি দিম তো পাৰ্চেছ কৰিব পাৰে আৰু মানে 42,000ত তো এতিয়া আপোনালোকক দেখুৱাবলৈ লাইছোঁ বাজাজৰ বাইক মানে বাজাজ পালচাৰ NS 200 BS4 না BS6ৰ BS4ৰ মানে একদম নতুনৰ দৰে হৈ আছে ডুৱেল ডিস্ক পায় আপোনালোকে কুলিং চিষ্টেম ইঞ্জিন পায় মানে চাওক কণ্ডিশ্যনৰ একদম মানে নতুনৰ দৰে হৈ আছে 2018ৰ ন কাগজ পাতি চব অকে তো প্ৰাইচ কিমান লাগিছে
90 এণ্ড ৰান কিমান হৈছে 15,000 15,000 ৰান হৈছে তো ফিক্স প্ৰাইচ নে নেগোচিয়েবল প্ৰাইচ লাগিছে অলপ ডিছকাউণ্ট কৰিব যদি আপোনালোকে এছ মটৰ্ছত ভিজিট কৰে তো ইয়াত আছে বাজাজ পালচাৰ 150 আজিকালি পালচাৰ 150 মানে ছেকেণ্ড হেণ্ড কমে দেখা পাই আছোঁ তো কিমানৰ আছিল এইখন 15-16 হ'ব তো ৰান কিমান হৈছে 22,000 ৰান হৈছে তো চব অ'কে না সাউন্ড এক্সজস্ট সব ওকে ন সব অৰিজিনাল মানে জেনুইন পাৰ্টছ হয় মানে ইতিমধ্যে আপোনালোকে যিকেইটা বাইক চালে আৰু চাব মানে বেছিভাগৰে জেনুইন পাৰ্টছ হয় ন অলপ মানে এইটো মানে জিটি কৰি আৰু নিদিয়ে আপোনালোকক তো এইখনৰ প্ৰাইচ কিমান লাগিছে 58 মানে ফিক্স কিমানত ওলাব ট্ৰেন্সফাৰ কৰি দিব মানে 58ত ওলাব ন মানে ট্ৰেন্সফাৰত এক্সট্ৰা চাৰ্জ যায় চাৰ্জটো নাৰাখে তো মানে 58ত ওলাই যাব এইটো আছিল ব্ল্যাক কালাৰৰ ন BS4 মানে দুটাই BS4 হয় তো কণ্ডিশ্যন আপোনালোকে দেখাই পাই আছে একদম মানে চালিয়া কণ্ডিশ্যনত হৈ আছে কেনেকুৱা লাগিছে কমেণ্ট এটা মাৰি জনাই দিয়ক পালচাৰৰ যিবিলাক লাভাৰ সেইবিলাকক কৈছোঁ বাৰু চাওক একদম মানে মজাৰ কণ্ডিশ্যনত হৈ আছে কাগজ পাতি চব অ'কে 65 প্ৰাইচ লাগিছে ৰান কিমান হৈছে 40 মান ৰান হৈছে এক্সজষ্ট অ'কে না চব অ'কে তো কিমানৰ আছিল 2017 হ'ব আনুমানিক কৈছোঁ বাৰু এভেঞ্জাৰ 220 ক্ৰুজ মানে 2021 লাষ্টৰ হয় পুনৰ আমাৰ বৰপেটাৰ মানে টি চিৰিজৰ হয় তো 2900 ৰান অলমষ্ট 3,000 ৰান হৈছে তো 1,15,000 এৰি দিব ন এনে নতুনত কিমান আহে 2 লাখ পৰি যায় না 1,70,000 আহিব কেছ পইচা যদি লয় 1,70,000 আহিব যদি আপোনালোকে ফাইনেন্স কৰে 2 লাখ পাৰ হৈ যাব তো এতিয়া আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ য়ামাহাৰ কালেকশ্যন এইখন হ'ল MT-15 ভাৰ্জন 1 নহয় তো চাওক একদম মানে চালিয়া কণ্ডিশ্যনত হৈ আছে মানে অলপ মডিফাই কৰিছে মানে যাৰ আছিল অলপ মানে মডিফাই কৰি লৈছে এক্সট্ৰাকৈ এইখন কিন্তু বাৰু BS6 হয় BS4 নহয় চাওক মানে হেৰি মানে চাওক মানে মজাৰ কণ্ডিশ্যনত হৈ আছে চাওক তো কিমান চনৰ আছিল 1 বছৰ হৈছে তো ফাৰ্ষ্ট অনাৰ না ছেকেণ্ড অনাৰ ফাৰ্ষ্ট অনাৰ হয় তো কাগজ পাতি চব অ'কে না RC ইঞ্চুৰেঞ্চ চব অ'কে যদি কিবা ফেল থাকে তো ডিলাৰৰ পৰাই চব কৰি দিব মানে 1 বছৰ হৈছে ধৰকচোন একো হোৱা নাই মানে চব অ'কে আছে তো প্ৰাইচ কিমান ৰাখিছে 1,45,000 তো ফাইনেন্স হ'ব না ফাইনেন্স নহ'ব একদম মানে কেছত ল'ব লাগিব R15 ভাৰ্জন 3 তো কিমান চনৰ আছিল 1 বছৰ হৈছে চাওক কণ্ডিশ্যন আপোনালোকে দেখাই পাই আছে অলপ সৰু সুৰা দাগি কোনো ধৰণৰ মানে এক্সিডেণ্টৰ নহয় কোনো ধৰণৰ মানে চাব লগা নাই কত মানে পেইণ্ট কৰাও নহয় তো ৰান কিমান হৈছে 8,000 ৰান হৈছে মানে চালিয়া কণ্ডিশ্যনত হৈ আছে তো ফাৰ্ষ্ট অনাৰ আছিল না ছেকেণ্ড অনাৰ ফাৰ্ষ্ট অনাৰ মানে বেছিভাগ বাইক ফাৰ্ষ্ট অনাৰ হয় আৰু BS6 হয় তো প্ৰাইচ কিমান ৰাখিছে 1,45,000 মানে MT-15 যিমানখিনি প্ৰাইচ ৰাখিছে এইটো মানে চেম প্ৰাইচে ৰাখিছে তো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চইচ কৰিলেই হ'ল আৰু মোৰ কিন্তু দুয়োটাই মজা লাগিছে তো আপোনালোকৰ মানে ইচ্ছা আৰু যিটো লোৱাত তো নেগোচিয়েবল প্ৰাইচ অলপ কিবা ডিছকাউণ্ট কৰিব মানে ফিক্স প্ৰাইচ খোজা নাই নেগোচিয়েবল এইটো ব্লেক কালাৰ হয় কালাৰটো চালিয়া লাগিছে অলপো সৰু সুৰা দাগি নাই 8 মাহ বয়স 7 মাহ বয়স চাওক একদম মানে নতুনৰ দৰে হৈ আছে মানে আনটাচ কণ্ডিশ্যন মানে নেক্সট শ্ব'ৰুম কণ্ডিশ্যনত হৈ আছে তো এতিয়া এচেছৰিজ লগাইছে এক্সট্ৰাকৈ তো ৰান কিমান হৈছে এইখনত 6,000-7,000 ৰান হৈছে তো প্ৰাইচ কিমান ৰাখিছে 55 মানে 155 প্ৰাইচ ৰাখিছে যিহেতু এইখনতকৈ ৰান বহুত কম হৈছে প্লাছ মানে বয়স কম তো সেইকাৰণে প্ৰাইচটো অলপ বেছি কিন্তু নতুন ধৰকচোন প্ৰায় 2 লাখ মান পৰি যায় আৰু কিবা গাড়ী চাব এইটো লগাই মানে 2 লাখ পৰি যায় মানে আনটাচ কণ্ডিশ্যনত হৈ আছে তো ইয়াৰ পিছত য়ামাহাৰ আৰু কি বাইক আছে য়ামাহাৰ আৰু বাইক আছে আৰু আছে মজা আছে একদম মানে মজা তো এইটো হ'ল য়ামাহা FZS তো কিমান চনৰ আছিল 18 একদম মানে মাইণ্ড ব্লোয়িং কণ্ডিশ্যনত আছে মানে কণ্ডিশ্যন এবাৰ চাওক না অলপ সৰু সুৰা দাগি নাই কোনো ধৰণৰ টায়াৰৰ গ্ৰিপে এতিয়ালৈকে যোৱা নাই ডাবল ডিছ আছে ন ফ্ৰণ্টত আপোনালোক ABS ব্ৰেকিং চিষ্টেম পাই তো BS4 ন তো ৰান কিমান হৈছে 22,000 ৰান হৈছে তো প্ৰাইচ কিমান লাগিছে আপোনালোকে 85 মানে নেগোচিয়েবল প্ৰাইচ ফিক্স প্ৰাইচটো নহয় নেগোচিয়েবল যদি আপোনালোকে আহে তো কিবা এটা কম কৰা চেষ্টা কৰিব UBR 125 কিমান চনৰ আছিল এইখন 12 না 13 মডেল হয় তো ৰান কিমান হৈছে মিটাৰত আপোনালোকে চাই লওক
মানে 22,387 কিলোমিটাৰ ৰান হৈছে তো প্ৰাইচ কিমান ৰাখিছে আপোনালোকে 20,000 টকা মানে চ্যালেঞ্জিং প্ৰাইচ ৰাখিছে যদি ভাবি আছে যে আন্ডাৰ 20,000ত বাইক পাৰ্চেছ কৰিম তো এইখন কিন্তু আপোনালোকে পাৰ্চেছ কৰিব পাৰে মাত্ৰ 20,000 টকা দি কিবা এটা ডিছকাউণ্ট কৰিব মানে অলমোষ্ট 19,000ত ওলাই যাব আৰু মই যিমান দূৰ গম পাওঁ দাদা 19,000ত ওলাব না ওলাই যাব 19,000ত তো আৰু আছে না য়মাৰ বাইক তো ইয়াত আৰু এটা য়মাৰ বাইক দেখা পাইছোঁ মই তো এইটো হ'ল য়মা FZS মানে এইটোৰে আৰু এটা ভাৰ্জন এইটো হয় মানে এইটো আপোনালোকে কিন্তু ছিংগল ডিস্ক পায় তো এইখন কিমান চনৰ 18 নে 19ৰ 17ৰ BS4ৰ তো ৰান কিমান হৈছে যিহেতু ফুলি ডিছপ্লে পায় এইখনত 30,000 ৰান হৈছে কাগজ পাতি চব বেছি বাইক ইয়াত মানে আপোনালোকে ফাৰ্ষ্ট অনাৰে পায় তো প্ৰাইচ কিমান ৰাখিছে 65 একদম চ্যালেঞ্জিং প্ৰাইচ ৰাখিছে তো যদি ভাবি আছে FZS ল'ম য়মাহাৰ বাইক আপোনালোকে জানে 10-20 বছৰতো একো নহয় মানে য়মাহা যিহেতু জাপানিজ ব্ৰেণ্ড হয় তো প্ৰাইচ ৰাখিছে 65 তো আৰু য়মাহাৰ বাইক আছে নে বৰ্তমান আৰু নাই এইটো হ'ল ৰয়েল এনফিল্ড ক্লাছিক 350 চাওক মানে বহুত মজাৰ কালাৰ অলপ সৰু সুৰা দাগি নাই তো কিমানৰ আছিল এইখন BS6ৰ না BS4 মানে স্পোকৰ হয় চাওক আৰু ৰান হৈছে 16,000 কালাৰটো চাওক একদম মানে মজা লাগিছে তো প্ৰাইচ কিমান ৰাখিছে 1,55,000 মানে 1,55,000 মানে নেগোচিয়েবল প্ৰাইচ কিবা এটা ডিছকাউণ্ট কৰিব না যদি আহিলে কিবা এটা ডিছকাউণ্ট কৰি দিব এবাৰ চাই লওক আপোনালোকে মজা লাগিছে মানে মজাৰ বাইক হয় ৰয়েল এনফিল্ড মানে ইণ্ডিয়ান ব্ৰেণ্ড হয় বহুতে কিন্তু নাজানে যে ৰয়েল এনফিল্ড ইণ্ডিয়ান ব্ৰেণ্ড হয় বুলি তো বন্ধুসকল বৰ্তমান SS মটৰ্ছত থকা বাইকৰ কালেকশ্যন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ মানে মজাৰ কালেকশ্যন আছে তো যদি ভাবি আছে ছেকেণ্ড হেণ্ড বাইক পাৰ্চেছ কৰিম চাওক মানে সকলোৰে মানে নতুন বাইক লোৱাৰে আশা যে নতুন বাইক পাৰ্চেছ কৰিম মানে মোৰো প্ৰথম বাইক আছিল ছেকেণ্ড হেণ্ড ময়ো মানে ছেকেণ্ড হেণ্ড বাইকে পাৰ্চেছ কৰিছিলোঁ ফাৰ্ষ্টত তাৰপিছতে নতুন বাইক পাৰ্চেছ কৰিলোঁ বাৰু তো ধৰকচোন নতুন বাইক যদি ল'বলৈ যায় বহুত টকা যায় তো সেইকাৰণে বহুতে ছেকেণ্ড হেণ্ড বাইকো পাৰ্চেছ কৰে তো যিবিলাকে ছেকেণ্ড হেণ্ড বাইক পাৰ্চেছ কৰিবলৈ ভাবি আছে সেইকেইটাৰ কাৰণে এইটো ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু এই ডিলাৰৰ নাম্বাৰ চাওক স্ক্ৰীণত উঠি আছে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে মানে এণ্ড মানে ফোনৰ টাইমিংটো অলপ দি দিয়ক টাইম 8টাৰ পৰা 8টাক ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে মানে আপোনালোকে ফোন কৰিব তাৰপিছত আৰু ফোন নকৰিব যিহেতু অলপ টোপনি কথা আছে তো এইখিনিৰ ভিতৰত আপোনালোকে ফোন কৰিবলৈ চেষ্টা কৰিব তো আৰু এটা কথা মানে বৰ্তমান অসমৰ পৰিস্থিতি একদমেই বেয়া বানপানীৰ কাৰণে ডিমা হাছাওৰ পৰিস্থিতি একদমেই বেয়া তো সকলোৱে ডিমা হাছাওৰ কাৰণে অলপ মানে প্ৰে কৰক যাতে সোনকালে ৰিকভাৰী হৈ যায় মানে পৃথিৱীৰ ভিতৰত খং উঠিছে মোৰ মানে মনত পৰি আছে চব মানে কৰোণা এইটো সিটো মানে শেষ কৰি আছে আৰু চব একফালৰ পৰা তো সোনকালে আল্লাহ চব ঠিক কৰি দিয়ে আৰু